জনজাতিকৰণৰ বিষয়টো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু আন্দোলন আমিও দেখিছোঁ আপোনালোকেও দেখাই আছে গতিকে আন্দোলনৰ প্ৰতি আমাৰ নৈতিক সমৰ্থন সদায় আছে আন্দোলন মানে তেওঁলোকৰ দাবীৰ প্ৰতি গতিকে চাও সময়ত কি হয় কিছু কথা আমি ইতিমধ্যে গম পাইছোঁ যে অহা 25 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশন হ'ব তাত কিছু কথা আলোচনা হ'ব নিশ্চিতভাৱে এটা ইতিবাচক দিশত গোটেই বিষয়টো নিশ্চয় চৰকাৰে চিন্তা কৰিব আৰু কিছুমান সুবিধা আৰু অসুবিধা দুইটাই আছে যেটো কথা আপোনালোকে আজি মিডিয়াটো গম পাইছে এপছৰ সভাপতিৰ ষ্টেটমেন্ট আহিছে বা সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি বা সাধাৰণ সম্পাদকৰ বা মুখ্য উপদেষ্টাৰ ষ্টেটমেন্ট আহি পাইছে বা আপোনালোকেও শুনিছে আমিও শুনিছো গতিকে এটা খুব আত্মীয়তাৰে গোটেই কথাখিনি আলোচনা কৰিব লাগিব কাৰণ সংবিধানৰ অনুসৰি আমি আগবাঢ়িব লাগিব দেশৰ সংবিধানে যেটো আমাক মানে অনুমতি দিছে সেইখিনি ভিত্তিত আমি আগবাঢ়িব লাগিব গতিকে এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায় আছে সেই ৰায়ৰ অনুসৰি আমি আগবাঢ়িব লাগিব যদি ইয়াৰ ওপৰত যদি আৰু কিবা বিচাৰিব লগা হয় তেতিয়া হলে যেটো পাৰ্চেন্টেজ এতিয়া এসটি সকলে পাই আছে বা সংৰক্ষণত অন্তৰ্ভুক্ত হৈ আছে সামগ্ৰিকভাৱে গোটেই এসসি এসটি ওবিসি গোটেইখিনি গতিকে তাৰ পিছতো যদি আৰু বঢ়াব লগা হয় তেতিয়া হলে দেশৰ সংবিধান সংশোধন হ'ব লাগিব আৰু বোলে নহলেও বোলে আমি মিলাপ্ৰীতিৰ মাজেৰে আমি যিখিনি পাই আছো তাৰ মাজতে আমি ভগাই লম তেতিয়াহলে তাৰ কাৰণে এটা কনসেনসাসো লাগিব যে চৰকাৰে নিশ্চয় দিবাচক চিন্তা কৰিব কিন্তু তাৰ পাছতো কিন্তু আমাৰ মাজতো এটা সদ্ভাৱ আত্মীয়তা আৰু গোটেই সমস্যাখিনি সমাধানৰ কাৰণে আমাৰ মাজতো এটা বুজাবুজি নিশ্চয় প্ৰয়োজন হ'ব अदालगुरि हालामनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां अदालगुरि नोगोरनि गलमा चकआव गोदानै केगवायारि अट'मबाइल्स बेखेवदों गलमा चकनि ब्रह्म पेट्रल पाम्पनि साखाथियाव सुजुकी हुन्डाई मारुति कारफोरनि रिपेयारिं वाशिं नांगौ रोखोमनि खालार होनाय जायो लोगोसे बेवहाय अरिजिनेल पार्ट्सफोरखौबो मोननो हागोन